আজি এই হাওৰাঘাট যিটো নগৰ সমিতিৰ অন্তৰ্গত কেন্দ্ৰ চৰকাৰ তৰফৰ পৰা PMAY যিটো ঘৰৰ যিটো আঁচনি আৰবান এলেকাত বনোৱাৰ যিটো ঘৰৰ আঁচনি সেই ঘৰ আঁচনিখন ইতিমধ্যে প্ৰায় শেষ হৈ উঠিছে আৰু খবৰ কৰিলোঁ ইয়াত প্ৰায় মানে 70% ঘৰবিলাক সম্পূৰ্ণ হৈ উঠিছে আৰু 30% ঘৰ আছে এইবোৰ মানে এই মাহৰ ভিতৰতে মানে সম্পূৰ্ণ হৈ উঠিব আৰু যিবোৰ ঘৰ সম্পূৰ্ণ হৈ উঠিছে সেই ঘৰবোৰ আমি এটাৰ পাছত এটা আমি উদ্বোধন কৰি গৈ আছোঁ। গতিকে আশা কৰিছোঁ যে আহিবলগীয়া দিনত এইবোৰ ঘৰৰ যোগেদি আমাৰ গৃহস্থসকলে যথেষ্ট সকাহ পাব আৰু তেওঁলোকে আৰু অন্যান্য আৰু টাউন এলেকাত বা নগৰ এলেকাত বসবাস কৰা দুখীয়া ৰাইজসকলক আমি তাতোতকৈ আৰু অধিক দিবলৈ কাৰণে আমি পদক্ষেপবিলাক লৈ আছোঁ। গতিকে আমি আশাবাদী আমাৰ চৰকাৰে আমাক এইবোৰ আৰু আৱৰ্তন দিব।